নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু চিলাৰাই টাইমছ। এতিয়া মই আছোঁ অসমৰ এখন হিষ্টৰিকেল শক্তিপীঠ বগ্ৰিবাৰীৰ মা মহামায়া মন্দিৰত। শক্তিপীঠ কামাখ্যা মন্দিৰৰ পিছতে এইখন মন্দিৰৰ ভক্তসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়। ফ্ৰেণ্ডছ, আহক আমি ভিডিঅ'টো আৰম্ভণিৰ পৰা চাওঁ। আৰু আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্টছ কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। ধুবুৰী টাউনৰ পৰা মহামায়া মন্দিৰৰ ডিষ্টেঞ্চ এৰাউণ্ড 30 কিলোমিটাৰ্ছ হয়। আগত মন্দিৰটো ধুবুৰী ডিষ্ট্ৰিক্টত আছিলে, কিন্তু BTAD গঠন হোৱাৰ পিছত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ইনক্লুড কৰা হৈছে। দুৰ্গা পূজাৰ সময়ত এই মন্দিৰত 400 বছৰ পুৰণা নীতি নিয়ম অনুসৰি হাঁহ, ছাগলী, মহ আৰু পাৰ বলি দিয়াৰ প্ৰথাটো এতিয়াও চলি আছে। আৰু প্ৰত্যেক বছৰৰ জানুৱাৰী মাহত শক্তি যজ্ঞ অনুষ্ঠান আয়োজন কৰা হয়। প্ৰাচীন ভাৰতবৰ্ষ মানে ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান, নেপাল, তিব্বত আৰু শ্ৰীলংকাক লৈ টোটাল 51 শক্তিপীঠ আছে। ফ্ৰেণ্ডছ, শক্তিপীঠৰ সৃষ্টি কেনেকৈ হৈছিল আজি মই আপোনাক সেই বিষয়ে অলপ জনাম। আহক আমি কাহিনীটো ষ্টাৰ্ট কৰোঁ। ভগৱান ব্ৰহ্মাৰ পুত্ৰ দক্ষ প্ৰজাপতিয়ে ব্ৰহ্মাণ্ডৰ দেৱী শক্তিক নিজৰ জীয়েক হিচাপে পাবলৈ তপস্যা আৰু যজ্ঞ আৰম্ভ কৰিছিল। দক্ষ প্ৰজাপতিৰ তপস্যাত সন্তুষ্ট হৈ দেৱী শক্তিয়ে তেওঁৰ জীয়েক সতী হিচাপে জন্মগ্ৰহণ কৰিছিল। কম বয়সতে সতী ভগৱান শিৱৰ ভক্ত হৈ পৰিছিলে আৰু ভগৱান শিৱৰ প্ৰতি আকৰ্ষিত হৈছিল। কিন্তু সতীৰ পিতৃ দক্ষ প্ৰজাপতি ভগৱান বিষ্ণুৰ ভক্ত আছিল আৰু তেওঁ শিৱক কেতিয়াও ভগৱান হিচাপে মানি লোৱা নাছিল। পিতৃৰ অনিচ্ছা সত্ত্বেও সতী শিৱৰ লগত বিবাহপাশত আবদ্ধ হয়। নিজৰ জীয়েকৰ বিয়াত অসন্তুষ্ট হৈ আৰু ভগৱান শিৱৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে দক্ষ প্ৰজাপতিয়ে যজ্ঞৰ আয়োজন কৰিছিলে। ভগৱান শিৱ আৰু জীয়েক সতীক বাদ দি সকলো দেৱ দেৱীকে এই যজ্ঞত নিমন্ত্ৰণ জনোৱা হ'ল। मैं हूँ और ये मेरा दोस्त और ये छोटू है और यहाँ पे मंदिर दर्शन हो रहा है। যজ্ঞৰ কথা জানিব পাৰি সতীয়ে ভগৱান শিৱক তাইৰ লগত যাবলৈ আহ্বান কৰিলে, কিন্তু ভগৱান শিৱ মান্তি নহ'ল। শেষত ভগৱান শিৱে সতীক অকলে যজ্ঞলৈ যোৱাৰ কাৰণে অনুমতি দিলে। जय बजरंगबली, जय बजरंगबली, जय बजरंगबली। কিন্তু যজ্ঞত অহাৰ পিছত সতীয়ে নিজ পিতৃৰ পৰা অপমান সহ্য কৰিব লগা হ'ল। অপমান সহ্য কৰিব নোৱাৰি সতীয়ে নিজৰ পিতৃক অভিশাপ দিলে আৰু নিজে আত্মত্যাগ কৰিলে। অপমান আৰু নিজৰ পত্নীৰ মৃত্যুৰ খবৰ পাই ভগৱান শিৱে বীৰভদ্ৰ ৰূপ ধাৰণ কৰি যজ্ঞ ধ্বংস কৰি দিয়ে আৰু লগতে দক্ষ প্ৰজাপতিক শিৰচ্ছেদ কৰি দিয়ে। অগ্নিগৰ্ভা শিৱে নিজৰ পত্নীৰ মৃতদেহ লৈ স্বৰ্গ মৰ্ত্য আৰু পাতালত তাণ্ডৱ আৰম্ভ কৰিলে। গোটেই ব্ৰহ্মাণ্ডক ৰক্ষা কৰিবৰ কাৰণে উপায়হীন হৈ ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহটো টুকুৰা টুকুৰা কৰি 51 পিচ কৰিবলৈ বাধ্য হ'ল আৰু এই দেহৰ অংশবিলাক পৃথিৱীৰ বিভিন্ন জেগাত পৰিলে। ये मेरे साथ है, ये भाई ने हाथ दिखाया।
तो बाबा जी ने बोला बहुत जल्दी इसको लड़की मिल जाएगी, तो भाई बहुत खुश है। बाबा जी गिफ्ट भी मिले हैं। সতীৰ দেহৰ অংশবিলাক পৃথিৱীৰ য'তে পৰিছে তাক শক্তিপীঠ বুলি জনা যায়। ফ্ৰেণ্ডছ, এয়াই হ'ল শক্তিপীঠৰ কাহিনী। ये हमारा मेन मंदिर है, महामाया का मेन मंदिर है। কাহিনীটো কেনে লাগিল কমেণ্টছ কৰি নিশ্চয় জনাব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপুনি যদি চেনেলটো আগতে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। Thank you for watching this video. Next part of আকৌ লগ পাম। Take care. Bye.